নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ডলি খাটুৱালে মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আহিছোঁ সৰু ল'ৰা ছোৱালীৰ কিছুমান কথা লৈ পেলাই। সৰু ল'ৰা ছোৱালী কিছুমান আছে কি আজিকালি মিছা কথা পটককৈ কৈ দিয়ে। অভিভাৱক হিচাপে আপুনি যদি ল'ৰা ছোৱালীৰ সেই মিছা কথাখিনিক ধৰা পেলাব পাৰিছে, তেতিয়া আপুনি কিন্তু ল'ৰা ছোৱালীক মাৰপিট বা গালি গালাজ নকৰিব। তাৰ পৰিৱৰ্তে আপুনি আপোনাৰ ল'ৰা ছোৱালীক ভালদৰে বুজাব পাৰে যে তুমি এইটো কাম কিয় কৰিলা। কেতিয়াও মিছা কথাৰ আশ্ৰয় নল'বা। যিমানেই ডাঙৰ ভুল নকৰা কিয় সদায় সঁচা কথা ক'বা। সঁচা কথা ক'লে মই তোমাক ৰক্ষা কৰিব পাৰিম বিপদৰ পৰা। এটা কথা, ল'ৰা ছোৱালী যদি মিছা কথা কয় তেতিয়া আপুনি ল'ৰা ছোৱালীক ভালকৈ বুজাই পেলাই ক'ব পাৰে যে মই তোমাৰ ওপৰত মোৰ বহুত বিশ্বাস আছে, মই তোমাক বহুত বিশ্বাস কৰোঁ, মই জানো যে তুমি মোৰ কেতিয়াও বিশ্বাস নাভাঙা, তোমাক মই বহুত বিশ্বাস কৰোঁ। এনেকুৱা ধৰণৰ কথা কিছুমান ল'ৰা ছোৱালীৰ আগত আওৰাই থাকিব লাগে। আৰু আপুনি ল'ৰাটোৰ বা ছোৱালীজনীৰ দেউতাকৰ ওচৰত বা ককা আইতাকৰ আগত প্ৰশংসা কৰি থাকিব লাগে যে মই তাৰ ওপৰত বহুত বিশ্বাস কৰোঁ, সি মোৰ বহুত কথা শুনে, তাক লৈ পেলাই প্ৰাউড ফিল কৰোঁ, সি কেতিয়াও আমাৰ বিশ্বাস নাভাঙে, সি সেনেকৈ বুলি যদি কৈ থাকে তেতিয়া তাৰ কনফিডেঞ্চ লেভেলটো বহুত বৃদ্ধি পায় আৰু সি কেতিয়াও মিছা কথাৰ আশ্ৰয় নলয়। এনেকুৱা ধৰণৰ সৰু সৰু টিপবিলাক আপোনালোকে কৰি চাব পাৰে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত।